ও আইতা নমস্কাৰ মানে কথাটো কি গম পাইছানে তাৰ মানে এয়া বাইদেউ যে এয়া বাইদেউ আৰু বাইদেউৰ মানুহজন মানে মই ভিনদেউ বুলি কৈছোঁ ইফালৰ ফটোখন ভিনদেউৰ হয় তেখেতৰ মানুহজনৰ হয় ইফালৰ হয় তো কিমান দিন হ'ল বাইদেউ তেখেত তোক কোৱা 5 বছৰ চলি আছে মানে 5 বছৰ চলি আছে 5 বছৰ আজি কি হয় মৃত্যু তিথি নে আজি মানে মৃত্যু তিথিটো আছে আজিৰ দিনটোত 5 বছৰ আগতে তেখেতৰ মানুহজন ঢুকাইছে আজিৰ দিনটোত জানুৱাৰী ঢুকাইছে আজি তিথি মানে আজি তিথি পৰিছে বুজি পাইছা চ' আজি সেইকাৰণে হেৰি কৰিছে হয় ইয়াতে আহি অকণমান মানে তেখেতৰ আত্মাৰ শান্তিৰ কাৰণে প্ৰাৰ্থনা কৰিছে আৰু আজি নিশাৰ আহাৰটোও খুৱাইছে আৰু বাইদেউৰ বান্ধৱী মই চিনাকি কৰাই ক'ত গ'ল বাইদেউ মানে আজি 2টা তিথি পৰিছে মই দেখাই দিম এয়া হ'ল এইফালৰটো হ'ল এয়া হ'ল বাইদেউৰ হাজবেণ্ড আৰু এয়া হ'ল এয়া কাষৰ বাইদেউ এয়া বাইদেউ এই বাইদেউৰ ভাইটি বুজি পাইছানে এই বাইদেউৰ ভাইটি ইফালৰ ফটোখন বুজি পাইছা কি বুজি পাইছা কোৱাচোন তেখেতৰ মানুহ আকৌ এখেতৰ ভায়েক ইফালৰটো এখেতৰ ভায়েক আৰু ইফালৰটো এই বাইদেউৰ মানুহজন 5 বছৰ আগতে ঢুকাইছে আৰু এখেতৰ ভাইটি ঢুকাইছে যোৱা বছৰ 6 মাহ আগত ঢুকাইছে বুজি পাইছা চ' সেই দাদাৰ এই যে এখেতৰ দেউতা সেয়া এই বাইদেউৰ দেউতা সেয়া দেই আৰু তেখেতৰ ল'ৰা আছিলে তেখেতৰ ল'ৰা ছোৱালী এইটো ছোৱালী সেইটো ল'ৰা মানে ছোৱালীটো এইটো আৰু ল'ৰাটো ঢুকালে কম বয়সতে ঢুকালে বুজি পাইছা আৰু এখেতৰ মানে মানুহজন ঢুকাইছে গতিকে এই এখেতসকল দুয়োজন আকৌ বান্ধৱী এতিয়া আমি এটাই কিজনৰ হৈ প্ৰাৰ্থনা এটা কৰিম প্ৰাৰ্থনা মই কৰিলেই নহ'ব সকলোৱে কৰিব সকলোৱে কৰিব হয় হয় ভগৱানক ভাবিব লাগিব নহয় জানো সেইটোহে কথা যাৰ আমি আহোঁতেও ভগৱানৰ ঘৰৰ পৰা আহিছোঁ আৰু হঠাতে আমাক লৈও যাব যেতিয়া ইচ্ছা কৰে আৰু মানুহ চবৰে মৃত্যু আছে তোমাৰো আছে মোৰো আছে তেওঁৰো আছে আমি চবেই মৃত্যু নহয় জানো গতিকে দুদিন অগা পিছা আগত যোৱাটো মানে কৰিবতো দিগদাৰ হয় দুদিন আগত কোনোবা যাব দুদিন পিছত কোনোবা যাব সেইটোকে মনলৈ শান্তিটো আনিব পাৰিব লাগিব কোনো ৰকমে নোৱাৰি নহয় শান্তি নাহে কোনো ৰকমে বাস্তৱটোক আমি মানে মানি ল'বই লাগিব আইতা এয়াই বাস্তৱ বুজিছা আৰু এই বাইদেউৰ তুমি ল'ৰা নমস্কাৰ এয়া ল'ৰা তোমাৰ নামটো কি ভাইটি মোৰ নাম চৌভিক আৰু মাইনা তুমি মাইনা আহাচোন আইতাৰ কাষত আইতা এই বাইদেউৰ এয়া ল'ৰা এইটো ল'ৰা হয় বাইদেউৰ ল'ৰা তোমাৰ মাত কি মা মাইনা তুলু মোৰ ছোৱালী হয় দুটা তোমাৰ তুমি ডাঙৰ তেওঁ সৰু বিয়া বাৰু কৰোৱা নাই সৰু ল'ৰা আইতা 23 বছৰ দেউতাৰ ঢুকুৱা কিমান দিন হ'ল 5 বছৰ হ'ব 16 জানুৱাৰী 5 বছৰ হ'ব এতিয়া তুমি কি কৰিছা মই এতিয়া LIC জব কৰি আছোঁ মানে পাপা যোনটো অৰ্গেনাইজেশ্যনত আছিল তাতে মানে কম্পেশ্যনেট গ্ৰাউণ্ডত মই সোমাইছোঁ এটা কথা পাইছে দেউতা ঢুকাল বুলি তুমি এনেকৈ থাকিলে নহ'ব তুমি দেউতাৰ সংসাৰখন পূৰা কৰিব লাগিব দেউতাৰ যিখিনি বাদ পৰি গ'ল সেইখিনি
তুমি কৰিব লাগিব হয় তুমি ল'ৰা নহয় এটাইহে ল'ৰা এটাই ল'ৰা আৰু ছোৱালী মোৰ দেউতাৰ কাম গোটেইখিনি তুমি কৰিব লাগিব হয় গম পাইছানে হয় এটা আৰু আইতা আৰু মাককো ভালকে চাব লাগিব ন ন মাকক চাই চাই ভালকে চাই হয় দেউতাৰ অবিহনে মা তোমাৰ নহয় জানো বাৰু হয় হয় গোটেই দায়িত্বখিনি আৰু পৰি দেউতাৰ এৰি থৈ গৈছে কাৰ গুৰিত তোমালোকৰ গুৰিতহে এৰি থৈ গৈছে তেওঁ ক'ব পৰা নাই যদিও অন্তৰত ভাবিছে ল'ৰা আছে চাব গম পাইছানে কিন্তু সেইটো তেওঁ মুখেৰে ফুটাই ক'ব পৰা নাই এয়া মা মোৰ দেউতাও বুজিছে আৰু পৰাপক্ষত যিমান পাৰে মাৰক সুখত ৰাখিব লাগে চাবা গম পাইছানে হয় এটা আৰু এতিয়া তুমি অকলশৰীয়া বিয়া কৰালা জানো নাই কৰা বিয়া কৰাবা নহয় বেয়া নাপাবা মই বিয়া কৰালে তোমালোক দুটা হ'বা তাই বা কেনেকুৱা আহে নহয় জানো কিন্তু মাৰ বিপক্ষে কোনোবা দিনাখন কিবা ক'লে তুমি এষাৰ কথাই ক'বা তোমাৰ যি ইচ্ছা কৰি থাকা কিন্তু মাৰ বিপক্ষে মোক একো নক'ব মোৰ কাণত নেপেলাবা এইষাৰ কথা ক'বা তুমি আৰু এতিয়া তোমাৰ পিতৃ নাই মাতৃ আছে মাতৃয়েই তোমাৰ সকলো হয় নহয় দুখ সুখৰ চবৰে লগৰী তোমাৰ মা এতিয়া মইনো কি ক'ম মইতো বৰ শিক্ষিত এনে বিয়ে নহয় আইতা এয়া মাইনা নমস্কাৰ বাৰু এয়া কি তোমাৰ ভণ্টি নেকি বহা মাইনা বহা আইতাক তোমাক কৈছোঁ তুমি কি কৰা পঢ়ি আছা এতিয়া কি পঢ়িছা ক্লাছ 8 আইতা ক্লাছ 8ত পঢ়ি আছে তোমাকতো আৰু ঘৰত মায়ে নাৰাখে সদায় গম পাইছানে বিয়া দিব এদিন মা তাকে কৈছে দাদা ডাঙৰ এইবিলাকে হ'লে। তুমি পঢ়ি শুনি উঠিবা যেতিয়া তোমালৈ এটা ল'ৰা চাব চাই তাৰ লগত তোমাক বিয়া দিব হয় নহয় ভাবি চাইছানে তোমাৰ এখন সংসাৰ সৰু ছোৱালী আইতা তোমাৰ এখন সংসাৰ